হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে হাই ছেকেণ্ডেৰী ৰিজাল্ট আপুনি কেনেকৈ চাব পাৰিব। আপুনি যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো আমাৰ চেনেলত গৈ চাই ল'ব পাৰে। আজিৰ এই ভিডিঅ'ত HsLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চাব পাৰিব সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ প্লে ষ্ট'ৰটো অপেন কৰি ল'ব। তাৰপিছত ইয়াৰ চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব সেৱা ৰিজাল্ট বুলি। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এপটো আহি যাব। তাৰপিছত আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে এই এপটো মাত্ৰ 11 MBৰ হয় আৰু আপোনালোকে ইয়াত ক্লিক কৰি এপটো ইনষ্টল কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে অপেনত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজটো এনেদৰে খোল খাব। কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। আপোনালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাত আপোনাৰ মোবাইল নাম্বাৰ যিটো হয় সেইটো বহাই দিব আৰু আপোনাৰ নাম যিটো হয় সেইটো দিব। তাৰপিছত আছে হোৱাট ডু ইউ ৱান্ট ষ্টাডি, তাত আপোনালোকে হায়াৰ ছেকেণ্ডাৰী 11 to 12 দি দিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ পেজখন এনেদৰে খোল খাই যাব। সেৱা HsLC ৰিজাল্ট টু বি এনাউন্সড ইন মে 2023। বৰ্তমান যিহেতু ৰিজাল্ট দিয়া নাই সেইবাবে এনেদৰে আহিছে, কিন্তু ৰিজাল্ট দিয়াৰ পিছত আপোনাৰ মোবাইলৰ পেজখন এনেদৰে আহি যাব। তাত আপুনি আপোনাৰ ৰোলটো দিব, নংটো দিব আৰু তাত থকা 4টা সংখ্যাৰ কেপচাটো বহাই দিব। তাৰপিছত আপুনি গেট ৰিজাল্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখতে আহি যাব আপোনাৰ ৰিজাল্ট অতি সহজতে। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনাৰ কামত আহিছে আৰু আপোনাৰ মেট্ৰিক পৰীক্ষা দিয়াৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। ধন্যবাদ।